এয়া হৈছে চাংমাজিৰ আশ্ৰয় শিবিৰ। বৰ্তমান চাংমাজিৰ আশ্ৰয় শিবিৰত পানী প্ৰৱেশ কৰিছে। এয়া হৈছে এখন ধাননি পথাৰ আৰু এই ধাননি পথাৰত তেওঁলোকক এইদৰে আশ্ৰয় প্ৰদান কৰিছিলে অসম চৰকাৰে। এই অসম চৰকাৰে বিচাৰিলে তেওঁলোকক লামডিঙৰ ওখ স্থানত তেওঁলোকক আশ্ৰয় দিব পাৰিলে হয়। ধাননি পথাৰত চাওক এতিয়া পানী প্ৰৱেশ কৰিছে। আপোনালোকে দৃশ্য দেখিলে গম পাব যে এয়া মানুহ থকা ঠাই নে গৰু ছাগলী থকা ঠাই। কি কদৰ্যময় পৰিৱেশ হৈছে। চাংমাজিৰ যি আশ্ৰয় শিবিৰ, সেই আশ্ৰয় শিবিৰত বৰ্তমান এনেদৰে আচলতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এই বৰ্তমান তেওঁলোকৰ যি ওপৰত দিয়া তিৰপালখন আছে, সেই তিৰপালখন ফাটি গৈছে তেওঁলোকৰ, কাৰণ 1 বছৰ হৈ গল এনে তিৰপাল ৰাইজে তেওঁলোকক আচলতে প্ৰদান কৰিছিলে। বিভিন্ন NGO আহিছিলে, বিভিন্ন হৃদয়বান লোকসকলে তেওঁলোকক আচলতে তিৰপাল হওক, বাঁহ হওক, বিভিন্ন ধৰণৰ সামগ্ৰী দি তেওঁলোকক সহায় কৰিছিলে। কিন্তু বৰ্তমান যি তেওঁলোকৰ ওপৰৰ তিৰপালখন ফাটি গৈছে আৰু তলত পানী সোমাই গৈছে। তেওঁলোকৰ কণ কণ ল'ৰা ছোৱালী সকলৰ জীৱনটো একফালে ধ্বংস হৈ গল। তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে বিদ্যালয়লৈ যাবলৈ তেওঁলোকৰ কোনো ব্যৱস্থা নাই, যাৰ বাবে এই আশ্ৰয় শিবিৰত সৰু এখন পঢ়াশালী নিৰ্মাণ কৰি যি ইছলামিক পাঠদান তেওঁলোকক দিয়া হৈছে। কিন্তু তেওঁলোকে যি চৰকাৰীভাৱে তেওঁলোকক পঢ়া শুনাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। কিয় আশ্ৰয় তাত ওখ স্থানত নিদি কেৱল খেতিৰ পথাৰত তেওঁলোকক কিয় আচলতে এনেদৰে আচলতে আশ্ৰয় প্ৰদানৰ পাছত এতিয়া বৰষুণৰ পানীয়ে তেওঁলোকক আচলতে জ্বলা কলা খুৱাইছে। আমি মানে যেনেকুৱা দুখত আছো, আমাকতো চৰকাৰে অলপ চকু দিয়া নাই। গতিকে আমাৰ ইয়াৰ ৰাইজে, এই হোজাই সমষ্টিৰ ৰাইজে আমাক অলপ মৰম নকৰিলে আমি মানে জীয়াই থাকিবলৈ নহয়, আমি মৰিব আছিলো। গতিকে আমাক এই 9 মাহ 10 মাহ হৈ গল আমি ইয়াত আহা, আমাক চৰকাৰে একো চকু দিয়া নাই, 1 বটল পানীও আমাক দিয়া নাই। কিন্তু এইখন চৰকাৰে কাম উচ্ছেদ কৰাৰ সময়ত আমাক কৈছে আপোনালোকক আমি মান সন্মান উচ্ছেদ কৰিম, আপোনালোকে মান সন্মান যদি ওলাই যায় আপোনালোকৰ কাৰণে বেলেগ ব্যৱস্থা আমি ল'ম। বেলেগ ব্যৱস্থা মানে এইটোৱে লৈছে, চাংমাজি ধান খেতিৰ ভিতৰত আনি আমাক ৰাখিছে। মানে এইটো শাস্তি দি আছে আমালোকক। এয়া চাওক আমাৰ কণ কণ ল'ৰা ছোৱালী স্কুল আছিলে, সব কেইটা ল'ৰা ছোৱালীক সুধি চাওক, 3য় মান 4ৰ্থ মান 5ৰ ছাত্ৰ ইয়াত আছে। কোনো স্কুল টিস্কুল একো নাই। এখন মাদ্ৰাছা আমি মছজিদ এখন পাঞ্জাগানো বুলি কয়, এই পাঞ্জাগানো খুলি পেলাই এয়া 700-750 ল'ৰা ছোৱালী আছে, কিন্তু জগাও নহয় তাতে সৰু। এইটো যেন তেন ল'ৰা ছোৱালী পঢ়ি আছে। এইটো আমাৰ ইছলামিক শিক্ষা সেইটো হৈ আছে। গতিকে স্কুলৰ কাৰণে আমি বহুত ৰিপৰ্ট দিছো, আমাক স্কুল এখনো দিয়া নাই চৰকাৰে। গতিকে স্কুল দিয়া নাই যদি আমি কি কৰিম, ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী বলে কি হব, কোনফালে যাব, ডকাইত হব না চুৰ হব না কি হব, গ্যাৰান্টি নাই, গ্যাৰান্টি কোনো দিব নোৱাৰে, কাৰণ তেওঁলোক শিক্ষাৰ পৰা বঞ্চিত। গতিকে আমি অনুৰোধ কৰিছো চৰকাৰক যাতে আমাক মানে কিবা এটা উপায় কৰক, নহলে আমাৰ এই বাচ্চা কাচ্চা কেইটাও বেয়া হৈ আছে। নাই কোনো বস্তু নাই চৰকাৰৰ পৰা। সংগঠনে দিছে কেইটামান কল, সেইকেইটাও কল এতিয়া বেয়া হৈ আছে, পানী খাব নোৱাৰা হৈ গল। 19টা 20টা কল দিছিল, 20টা কলৰ ভিতৰত 1-2টা কল ভাল আছে, আৰু নহলে বাকী কেইটা বেয়া। আচ্ছা, যিহেতু চৰকাৰে আনি ৰাখিছে আপোনালোকক ইয়াত, সমস্যাটো কিমান দিনলৈ আপোনালোকে চৰকাৰৰ লগত এনেকে যুঁজিব লাগিব, কিবা আলোচনা হৈছে নেকি? একো আলোচনা হোৱা নাই। আলোচনাৰ মাধ্যমত এইটোৱে আমি শুনি পাইছো যে অক্টোবৰ মাহত কিবা এটা ব্যৱস্থা দিব। কোনে কৈছে, কেনেকে শুনিছে? এইটো মানে বুৱা আৱাজ, বুৱা মানে এইটো কোনো গ্ৰাহ্যমূল্য নহয়, মানে এনে লিখিত দিয়া নাই, লিখিত কোনো দিয়া নাই। মানে অক্টোবৰ মাহত কিবা এটা ব্যৱস্থা লব। এতিয়া ক'ত লব, কি কৰিব